এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আজি হ'ল ছানডে ভাবিছোঁ দিনটো ইটো সিটো কি কৰোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তেনেহ'লে ব'লক আজিৰ দিনটো আমি ষ্টাৰ্ট কৰোঁ আচলতে এতিয়া ৰাতিপুৱা হৈ থকা নাই 11টাই বাজিলে হাজবেণ্ডক মানুহজনক খুৱাই বুৱাই পঠালোঁ আৰু তাৰপিছত মানুহজনক খুৱাই বুৱাই পঠোৱাৰ পিছত মোৰ ফাৰ্ষ্ট কাম হয় একাপ ধুনীয়া গাখীৰ চাহ খাই লওঁ একদম এক ভৰ্তি কৰি লওঁ আৰু লগত মই লওঁ চিপছ আৰু বিস্কুট এনেকৈ খাই মই অলপ সময় বহি মোবাইল চোবাইল চাই নিজৰ মানে যি মন যায় কৰি থাকোঁ এইখিনি সময় গোটেই কাম শেষো হ'ল অকল ঘৰটো মুচিব আছে সাৰিলোঁ আৰু তেনেহ'লে ব'লক আজিৰ দিনটো কি কি কৰোঁ আপোনালোককো দেখাওঁ আৰু প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই শেষত ভাল পায় প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব এণ্ড লাইক এটা কৰি দিব পাৰে যদি কমেণ্ট এটাও কৰি দিব আৰু তেনেহ'লে ব'লক আৰু আচলতে মই এতিয়া অলপমান পিছত ঘৰত যাম মানে আমাৰ ওচৰতে আজি নামঘৰত মাধৱদেৱৰ জয়ন্তী পাতিছিলে আচলতে মাধৱদেৱৰ জয়ন্তী হৈ গ'ল কিন্তু তেতিয়া মানে পাতা নাছিলে এতিয়া কেইদিনমানৰ পিছত অকণমান ডাঙৰকৈ পাতিছে তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে নিজৰ মতে একদম মোবাইল চোৱা টাইম হৈ গ'ল আৰু 11:30 হৈ গ'ল ভাবিছোঁ আজি ৱাৰ্ডৰোবটো অকণমান চাফা কৰি লওঁ ৱাৰ্ডৰোবটোৰ অৱস্থা একদম জঘন্য হৈ আছে মই তাই কৰিমকৈ থাকি যায় এনেকুৱা হৈ আছে তো মই চাফা কৰি লওঁ মোৰ জীৱনত দিয়া ল'বই নাপালোঁ বিয়া চিয়া খাবই পোৱা নাই নিজৰ বিয়াৰ বাহিৰে কেনেকুৱা দিছে জনাব আৰু আপোনালোকৰ ওচৰত মই বিয়াত মানে মোৰ হাজবেণ্ডৰ ঘৰৰ পৰা কেনেকুৱা ধৰণৰ কাপোৰ দিছিলোঁ আচলতে কাপোৰযোৰ মই নিজে চইচ কৰিছিলোঁ শুৱালকুছিৰ চম্পা চিল্কালয় বুলি এখনত আৰু বহুত ধুনীয়া কাপোৰ পায় তাতে আপোনালোকক মই দেখুৱাম আৰু মোৰ কাপোৰযোৰ আপোনালোকক দেখুৱাম গা পা ধুই উঠিলোঁ কিন্তু বতৰ যাক দেখিছে কাৰণে মুখখন হেমাকা গ'ল আচলতে ঘৰলৈ যাম বুলি ভাবিছিলোঁ বৰষুণ যাক যেন নেৰাই হৈছে মাথা বেয়া হৈ গৈছে মানে বৰষুণ যাক দিওঁ বুলিলে দিয়ে থাকে ৰ'দ দিওঁ বুলি দিয়ে থাকে মাথাটো বেয়া হৈ গৈছে কি কয় ৰাইজ আপোনালোকে মানে কেনেকুৱা পাইছে এনি টাইম বৰষুণ দি থাকিলে ভাল লাগে জানো কওকচোন কোৱা কি কোৱা এটা হেল্ল' গাইজ আমি ওলাই মেলি ৰেডি হৈ আছোঁ কিন্তু বৰষুণ যাক দি আছে সেইকেইদিনমান ৰ'দৰ পৰা শান্তি নাই কেইদিনমান বৰষুণৰ পৰা শান্তি নাই মুঠৰ ওপৰত মানুহৰ জীৱনত শান্তি নাই নে কি কোৱা মোৰ ফালৰ মানে মানুহৰ শান্তি নাই মানে ঠিক কৈছা এইটো ভগৱানৰ দুখ নহয় আচলতে মানুহৰ শান্তি নাই মানুহৰ মনটো শান্তি নাই এই মানুহ জাতিটো কেতিয়াও জন্ম ল'ব নালাগে আৰু ভাবিছোঁ মই এতিয়া ভাবি আছোঁ মানে কি যিহেতু নামঘৰলৈ যাম মেখেলা চাদৰযোৰ পিন্ধি যাম বুলি ভাবিছোঁ কিন্তু আমাৰ এতিয়া স্কুটি লৈ যাম যিহেতু তেনেকৈ লৈ যাম ভাবি আছোঁ এতিয়া মই মেখেলা চাদৰযোৰ পিন্ধি উল্টা খাই পৰিলে ডাঙৰ কথা হ'ব সেইকাৰণে ভাবি চিন্তি লওঁ আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো প্লিজ চাই থাকিব কিন্তু শেষলৈ ওলাই মেলি ৰেডি হৈ গ'লোঁ একদম বাহিৰত অকণমান ৰ'দ দিছে বাৰু তেতিয়াহ'লে গৈ পাই লওঁ আৰু জাষ্ট চিম্পল মেখেলা চাদৰ এযোৰ পিন্ধিছোঁ তেনেহ'লে পূৰা ওলাই মেলি ৰেডি হৈ গ'লোঁ আমি গৈ লওঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব ৰাতিকৈ আমি আৰু এটা জেগাত যাই আছোঁ বাৰ্থডে পাৰ্টি এটা আছে তেনেহ'লে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকোঁ মুখতে ওলোৱা নাই ফাৰ্ষ্ট লাগিব বেলকনি দৰ্জাখন মাৰোঁ ফাৰ্ষ্ট এইকেইটা আমাৰ কৰ্তব্য তাৰপিছত ল'ব লাগিব তলা চাবি আৰু মেইন ইম্পৰ্টেণ্ট কাম সদায় মই চাওঁ আৰু আপোনালোকেও চাই যাব গেছটো অফ আছেনে নাই মানে বলক আমি আমাৰ ডেষ্টিনেশ্যনৰ ফালে আগবাঢ়োঁ আজি তোমাৰ এই মাধৱদেৱৰ গুৰুজনাৰ আৱিৰ্ভাৱৰ মুহূৰ্ত অনিচ্ছাকৃতভাৱে যদি ক'ৰবাত যদি ভুল
আমাৰ এই গেংটো বহুত দিনৰ মূৰত দেখিলোঁ। এইটো কি দেখিলা কিমান স্পেচিয়েল মানুহ, বেছি কথা পাতিব টাইম নাই। এয়া আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মনে মনে কৰা নাই নেকি? আকৌ চাব লাগিব। হা? বহুত দেৰিৰ পিছত এতিয়া আকৌ ভিডিঅ' আৰম্ভ কৰিছোঁ। অথনি মানে ঘৰলৈ আহিব পৰা নাছিলোঁ, এতিয়া মই তালৈ যাব নোৱাৰোঁ। ইমান দশা হৈছে, বতৰৰ দশা এইটো। মই ঘৰলৈ যাব নোৱাৰা অৱস্থাত আছোঁ। কি কৰোঁ মই একো ভাবি পোৱা নাই, কেনেকৈ যাওঁ। তাৰ ওপৰত কিবা কমেণ্ট দিব বিচাৰিছা নেকি? কোৱা। বতৰৰ ওপৰত মই একো কমেণ্ট দিব বিচৰা নাই। তোমাৰ এনেই কেনেকুৱা লাগিছিল যে? মোৰ বহুত ভাল লাগিছে। মই এনেকৈ বৰষুণ বহুত ভাল পাওঁ। বৰষুণ মই বেয়া নাপাওঁ, কিন্তু দুখ লাগে মানে কিছুমানৰ বহুত মানে হাৰাশাস্তি ৰাতি হয়। দিলে ভাল লাগে। ৰাতি হোৱাৰ সময়ত দিলে ভাল হয়, কাৰণ দিনত আচলতে ৰ'দ দিলেও শান্তি নোহোৱা হৈছে। বৰষুণ নালাগে আমাক। মানুহৰ কেতিয়াও শান্তি নাই, না তুমি সঁচা। শকত হ'লে শান্তি, না ক্ষীণালে শান্তি, না বৰষুণ দিলে দিলে শান্তি, একো শান্তি নাই মানে মানুহৰ জীৱনটো একো শান্তি নাই। নাপায়। সেইকাৰণে চবে ভগৱানক প্ৰাৰ্থনা কৰিব যেন মানুহৰ জীৱনটো মানুহে নলয় যে। কুকুৰৰ জন্ম লোৱাই বহুত ভাল মই ভাবোঁ মানে। আৰু আপোনালোকে কি ভাবে বাৰু জনাব দেই, কমেণ্ট কৰি জনাব। আৰু প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব না প্লিজ। আজি মানে মই দিনটো বিজি, দিনত গ'লোঁ তাত, ৰাতি গ'লোঁ ইয়াত। তো মানে আজি ভাত নোহোৱাকৈ হৈ গৈছে। মই খাব পালোঁ যদি হৈ গ'ল বেলেগে খাই। আৰু আমি পূৰা খানাত ব্যস্ত এতিয়া, ৰাতি ডিনাৰ। হাই কৰি দে মোৰ ব্লগত। চেনেলটো ছাবস্ক্ৰাইব কৰিছানে নাই? কৰিছোঁ, সদায় চাই থাকোঁ। আৰু মুনুবাৰ বাৰ্থডেত আমি খাই আছোঁ মটন, মাছ। খানা চানা খাই লওঁ আৰু লগ পাই আছোঁ।